নমস্কাৰ জুবিন সমন্বয় ক্ষেত্ৰ সোণাপুৰত শুনিছোহে কিবা এছপি বান্ধি দিয়া বুলি পেলাই মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো প্লিজ এতিয়া আৰু কেইদিনমান ৰখক না আৰু জুবিন সমন্বয় ক্ষেত্ৰ যদি তাত নিৰ্মাণ হৈ যায় তেতিয়াতো এছপি নিজে লাগি যাব সেইটো কৰিবই লাগিব কিন্তু এতিয়া অকমান মুক্তভাৱে থাকিব দিয়কচোন আমি এতিয়া গোটেই দিনটো কাম সাম যিমান কষ্ট কৰি হলেও কাম কৰা আৰম্ভ কৰিছো কাম সাম কৰি মেলি ইমান দূৰৰ পৰা গৈ পেলাই আকৌ ঘূৰি আহি পিছদিনা কাম কৰিব লাগিলে আমি ৰাতিয়ে যাব লাগিব গতিকে অনুৰোধ জনাইছো অকমান কেইদিনমান আৰু অকমান মুক্তভাৱে থাকিব দিয়কচোন আৰু জুবিনে এনেও মুক্তভাৱে থাকি ভাল পাইছিল আৰু জুবিনক আমি ৰাতিয়ে লগ পাইছিলো সদায় গতিকে সেইবোৰ কথা ঠিক আছে গতিকে যদি কোনোবাই আইন শৃংখলা তাত ভংগ কৰিছে বা কোনোবাই কৰিব নলগীয়া কাম কৰিছে তেখেতসকলক ধৰক আৰু ৰাইজেও ধৰিব কাৰণ আপুনি যদি এবাৰ কৈ দিয়ে মুখ্যমন্ত্ৰী হিচাপে বা চৰকাৰৰ প্ৰশাসনিক বিষয়ে যদি এবাৰ কৈ দিয়ে যে এনেকুৱা কথা তো সেইটো এছপি কৰক যে এইটো নকৰিব সেইটো নকৰিব কিন্তু নাযাব বা এটা সময় বান্ধি নিদিব এতিয়াও কেঁচা হৈ আছে ঘাটো একেবাৰে শুকোৱা নাই কাম আৰম্ভ কৰিব পৰা নাই ভালকে এটা বেলেগ একো কথা নাই অকমান দিন আমাক মুকলিকৈ থাকিব দিয়ক আৰু সময়ে সব ঠিক কৰি দিব সময়ত সব ঠিক হৈ যাব লৰা ধপৰা কৰিব নালাগে কৰিব লগা বহুত কাম আছে গতিকে এই কামটো এতিয়াই নকৰিলে মোৰ মতে ভাল হ'ব আমি অকমান শান্তিত জীয়াই থাকিব পাৰিম